হেল্ল' এভৰিৱান, আজি আমি আহিলোঁ নেহেৰুবালিত। মা, মই, ভণ্টিৰ ল'ৰা আৰু আমাৰ ল'ৰা দুটা আমি আহিলোঁ নেহেৰুবালিত মাঘৰ বিহুৰ যিটো ভোগালী মেলা ধুনীয়াকৈ পাতে। প্ৰত্যেক বছৰে পাতে, এইবাৰো পাতিছে। ভাবিলোঁ চাই আহোঁ। আগৰবাৰ বৰ ধুনীয়াকৈ এনেকুৱা গাঁও বনায়, কিন্তু এইবাৰো গাঁও নহয়, ঘৰ বনাইছে। হাতী দিছে, হাতীয়ে ঘৰ ভাঙি পেলাই আছে, বেকা হৈ গৈছে, তেনেকুৱা কৰে। কিন্তু আগৰবাৰ বহুত বনাইছিলে। এইবাৰো বনাইছে, অলপ ডেক'ৰেশ্যন কৰিছে, কোনোবাই চেলফি তুলিব পাৰে তেনেকুৱা ঠাই ৰাখিছে। কিন্তু চাওকচোন, ধুনীয়া লাগিছে। এটা কুকুৰ বনাইছে, আকৌ এটা হাতীৰ পোৱালিও বনাইছে, এটা মেজিক ঘৰ বনাইছে খেৰেৰে। ইয়াৰে ভিতৰত ধুনীয়া লাইটিং কৰি থৈছে। চবেই গৈ ফটো তুলি আছে। এয়া এটা চাবলগীয়া আকৰ্ষণীয়, বেলেগ একো নহয়। আৰু সেয়ে মানুহে ভাল পায় আৰু টাউনত থকা মানুহখিনিয়ে গাঁৱৰ এই দৃশ্যবোৰ চাবলৈ, ফটো তুলিবলৈ বহুত বেছি ভাল পায়। আমি চালোঁ, অকণমান ফুৰিলোঁ। ভাইটিও আহিলে আমাৰ লগত, আৰু ইহঁতে কিবা কিবি খালে। আৰু দোকানপাট বহুত আহিছে। এয়া চাওক, বাচ্ছাৰটো আৰু খেলনা পালে একোৱেই নালাগে, খেলনাই আগতে চকুত পৰে। আমিও কিবা কিবি অলপ বজাৰ চালোঁ। তেনেকৈ বিশেষ একো কিনা হোৱা নাই, কিন্তু কিনিম একেই বস্তু সদায়েই। আৰু আমানে বোলে ডাঙৰ চকৰিত উঠিব বিচাৰে, তাক আৰু সৰু সুৰা কিবা এটাত উঠাবলৈ লৈ গৈ আছোঁ। এয়া চাওক, গোটেই বজাৰখন আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া আমানে, দেখিছেনে, জীপত উঠিছে। তাৰ বহুত ফূৰ্তি, বৰ ফূৰ্তি পাইছে সি। ভাল লাগে ল'ৰা ছোৱালীৰে, আৰু আমাৰ কি আৰু। মই মানে আগতে খুবেই ভাল পাওঁ। মেলা আহিলে ডাঙৰ চকৰিত উঠোঁ। আজিকালিতো আৰু উঠিব নোৱাৰোঁ, সেইখিনি নায়েই দেহাত, সেইখিনি নাই আৰু কি ডাঙৰ চকৰিত উঠিম। মই মোৰ ডাঙৰ ল'ৰা ৰৈ আছোঁ, এইফালে ভণ্টি, ভাইটিও আহিলে। আটাইখিনি আমি অকণ চাই ঘৰত গুচি আহিলোঁ। ৰাতি হ'ল। ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু যিসকলে নগাঁৱত থাকে, ভোগালী মেলা চাব বুলি ভাবিছে, আহিব আপোনালোকে। বিহুৰ বতৰ, ভোগালী মেলা চাবলৈ ভাল পাব। আৰু এয়া ভাগিন আৰু আমাৰ আমান, দেখিছেনে, মুখা পিন্ধি কি দৃশ্য সিহঁতৰ। সেয়া আমি আৰু আটাই ঘৰ গৈ আছোঁ। থেংক ইউ এভৰিৱান, গুড নাইট।